Welcome back আমাৰ ইউটিউব বৰ্তমান আমি আছো শ্বিলং হস্পিটালৰ সন্মুখত মেইন গেটৰ সন্মুখত আছো আমি এতিয়া আপোনালোকক অলপ দেখুৱাই দিম হস্পিটালটো কেনেকুৱা ভিতৰলৈ সোমাই গৈ আপোনাক দেখুৱাম আমি বৰ্তমান ভিতৰলৈ সোমাই আহিছো এটো হস্পিটালৰ ফ্ৰন্ট সাইড চাওক ইমানকাল গাড়ী ৰখি আছে পাৰ্কিং হয় ডক্টৰ নাৰ্ছৰ গাড়ী পাৰ্কিং হৈ আছে আমি বৰ্তমান আছো সন্মুখত এতিয়া ভিতৰলৈ যাম আপোনাৰ ভিতৰৰ কিনে অলপ দেখুৱাই দিম মোৰ ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনখন বজাই দিব প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব হিটো সাক ইমাৰ্জেন্সি হয় যিবিলাক ইমাৰ্জেন্সি পেশেন্ট আহে হিয়াতক তাত ৰখা হয় হিটো ইমাৰ্জেন্সি হয় এটো পাৰ্কিং এটো গাৰ্ডেন ইমান ধুনীয়া গাৰ্ডেন চাওক ভাল লাগি গৈছে বহুত ধুনীয়া ভিতৰ হিটো ইমাৰ্জেন্সি হয় হিটো ইমাৰ্জেন্সি এটো ইমাৰ্জেন্সি এতিয়া আমি ভিতৰলৈ যাম ভিতৰৰ অলপ দেখুৱাই দিম ভিতৰৰ বহুত বেমাৰী আছে এতিয়া আমি ভিতৰলৈ সোমাই আছো আৰু ডক্টৰৰ কাৰণে ৱেটিং কৰি আছো চাওক কিমান মানুহ ৰৈ আছে গৈ আছে আহি আছে বেছিভাগ মানুহ বেমাৰী সেইকাৰণে ভিডিও কৰা অলপ বেয়া লাগিছে হলেও সৰি ক্ষমা কৰি দিব মোক আপোনালোকে অলপ দেখাবলৈ চেষ্টা কৰিছো চাওক আপোনালোকে কিমান ধুনীয়া চাওক ফাৰ্ষ্ট ফ্লোৰত আছো আমি এতিয়া চাওক ভিতৰত ভাল লাগিছে ন আৰু আপোনালোকক আৰু এটা ভিডিও বনাম আপোনাৰ ইয়াত এটা বজাৰ আছে মাৰ্কেট আছে ইমান ধুনীয়া মাৰ্কেট পুলিশ মাৰ্কেট বুলি কয় আসলতে পলু মাৰ্কেট বহুত ধুনীয়া লাগিছে আৰু বস্তুবিলাক অলপ কম ৰেটত পোৱা যায় ইটো মাৰ্কেটত আপোনালোকক হেতু নেক্সট ভিডিওত মই দেখুৱাম এতিয়া মই হস্পিটালটো অলপ দেখাবলৈ চেষ্টা কৰিলো ভাল লাগিলে লাইক শেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব